অংক বিষয়ত আহিব পৰা আটাইতকৈ শ্ৰেষ্ঠ প্ৰশ্নসমূহ। প্ৰথম প্ৰশ্নটো হ'ল 5টা সংখ্যাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি? 99,999। দ্বিতীয় প্ৰশ্নটো হ'ল 353,500 সংখ্যাৰে লিখা। এই প্ৰশ্নটোৰ উত্তৰ মই ইংৰাজীতে লিখি দিছোঁ 3,53,500 অৰ্থাৎ 3,53,500। ইয়াক সংখ্যাৰে যেতিয়া লিখিম আমি এনেধৰণে লিখিব লাগিব। ইয়াৰ তৃতীয় প্ৰশ্নটো হ'ল কমপ্লিট দ্য পেটাৰ্ণ অৰ্থাৎ তলত দিয়া এই পেটাৰ্ণটো সম্পূৰ্ণ কৰা। 99 + 1 = 999 + 1 = 9999 + 1 = ইয়াৰ শুদ্ধ উত্তৰ হ'ব 100, 1000 আৰু 10,000। 4 নম্বৰ প্ৰশ্নটো 1 কোটি সমান কিমান লাখ? এইটো হ'ব 100 লাখ। পৰৱৰ্তী প্ৰশ্নসমূহ আপোনালোকে নিজেই চাওক। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কিমান মিলিমিটাৰে 1 কিলোমিটাৰ? এইটো হ'ব 10,000,000 মিলিমিটাৰ। আপোনালোকৰ সুবিধাৰ্থে মই প্ৰশ্নটোৰ সমাধা কৰি দিছোঁ। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো 1 গ্ৰাম সমান কিমান মিলিগ্ৰাম? এইটো হ'ব 1000 অৰ্থাৎ 1000 মিলিগ্ৰাম। ইয়াৰ 9 নম্বৰ প্ৰশ্নটো হ'ল 1 মিটাৰ সমান কিমান চেণ্টিমিটাৰ? এইটো হ'ব 100 চেণ্টিমিটাৰ, 100 চেণ্টিমিটাৰ। 0 হ'ল আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা। এই বাক্যটো শুদ্ধনে? এই বাক্যটো হ'ব অশুদ্ধ বাক্য, কাৰণ আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল 1। গতিকে এই প্ৰশ্নবোৰ আপোনালোকে অতি গুৰুত্ব দি চাব, যাতে আগন্তুক পৰীক্ষাত আপোনালোকৰ অতি সুখ্যাতিয়ে উত্তীৰ্ণ হ'ব পাৰে। ধন্যবাদ।